এক মনে
ধ্যানে মোৰ নাম স্মৰণ কৰে সেইজনক যে মই দাসৰ দাস বুলি কিনকৈ কৈ দেৱৰূপী ভক্তৰ ওপৰত এনে কেনেকৈ কৰিব পাৰিব নিশ্চয় দেৱৰূপী ইয়াৰ বাবে তোমাৰ পৰিচয় মোৰ অতিকৈ প্ৰয়োজন হ'ব দেৱৰূপী নাৰায়ণ অধমৰ ওপৰত যি মহাভোগ অৰ্পণ কৰিলে সেই মহাভোগ পালনৰ হেতু যাত্ৰা কৰিব অযোধ্যা ৰাজ্যলৈ কিন্তু প্ৰভু আপোনাৰ সহায় মোৰ হ'ব প্ৰয়োজন নিশ্চয় দেৱৰূপী এই যাত্ৰাত মই সহায় কৰিম ময়ো যাম দিনৰ বন্ধু নামিয়ন অযোধ্যা ৰাজসভালৈ